নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টি সম্পূৰ্ণ ঘৰুৱা হয়, গতিকে আপোনালোকে ভিডিঅ'টি চাই যাব বুলি আশা কৰিছোঁ। বলকচোন, কি কৰিছা তুমি? হা, বাচন ধুইছা? দে থোৱা, সোনকালে থোৱা। পাৰিছানে নাই? হা, সেইখিনি পানী বেয়া। মোৰ আজি অলপ গাটো বেয়া, আৰু তাই মানে মোৰ অকণমানি ছোৱালীজনীয়ে সেইখিনি কথা কি জানো অনুভৱ কৰিছে। নিজে গৈ দমকল পাৰত বাচন ধুইছে, চোতালখন সাৰিছে। আচলতে 2-3 বছৰীয়া ল'ৰা ছোৱালীবিলাকে পানী চুই খুব ভাল পায়, আৰু আমাৰ অকণমানিজনী তাৰ ব্যতিক্ৰম নহয় যিহেতু, সেইবাবে এটি সুবিধা লৈ মানে তাইক বাচন ধুবলৈ বুলি ওলাইছে। আৰু ইমান মাজিছে তাত আৰু একো মানে লেতেৰা লাগি থাকিবলৈ দিয়া নাই। একেবাৰে নোৱাৰিলে 100 বাৰ কৰা বুলি এটা কথা নাই না। আৰু ধৈৰ্য্যৰ ফল মিঠা বোলে। এতিয়া ধৈৰ্য্যৰ ফল মাছ হ'ব যায় আছে। আমি 2 বাৰ মাৰিলোঁ, কিন্তু মানে যি হিচাপে ভাবিছিলোঁ হিচাপে নাপালোঁ। এইবাৰ আকৌ একবাৰ ট্ৰাই এগেইন। ট্ৰাই এগেইন এই কোনাৰ ফালে মাৰিলে ভাল আপুনি। কোনা বাচি যায় কিন্তু মাছকেইটা এইবাৰ আকৌ মাৰিবলৈ গৈ আছে আমাৰ চিত্তকা। হাতত জাল লৈ ইয়া মাৰিব। মাৰিলে এখেত হৈছে আমাৰ ওচৰৰে আমাৰ খুব আপোন এজন ব্যক্তি। আমাৰ আটাইয়ে চিত্তকা বুলিয়ে মাতে, মই বাৰু দাদা বুলি মাতোঁ। এখেতে আমাৰ ঘৰত দেউতা থকাৰ সময়তে মানে এওঁলোক যেতিয়া সৰু আছিলে তেতিয়াৰ পৰাই হেনো আমাৰ ঘৰতে আছিলে এইটো সেইটো কাম কৰিবৰ কাৰণে। আৰু এতিয়া যদিও তেনেকৈ নাথাকে, তথাপিও আমি বিচাৰোঁ তেখেতক, যদিও সময় নাপায়, সময় সুবিধা নাপালেও কিবাকৈ হ'লেও অকণমান মিলাই আমাক অলপ হেল্প কৰিবলৈ তেওঁ ইচ্ছা কৰে। আমাক এতিয়ালৈকে এৰি দিয়া নাই। এই চেগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব এজন বিশ্বাসী ব্যক্তি, খুব ভাল মনৰ মানুহ এজন। মই বাৰু বিয়া হ'বৰ 5 বছৰে হ'ল। এই 5 বছৰত তেখেতক যিমানখিনি সময় পাইছোঁ, মানে এটা কথা উপলব্ধি কৰিছোঁ যে তেখেতক মানে ঘৰখন বা কামবিলাক আপুনি হেলা ৰঙে এৰি দিব পাৰে। নিজৰ ঘৰৰ কাম বুলি খুব সুন্দৰভাৱে তেওঁ নিয়াৰিকৈ কামবিলাক কৰে। হয়তো সেইবাবেই দেউতায়ো তেখেতক বিশ্বাস কৰিছিল, খুব মৰম কৰিছিল। লাহে বিকোপত আকৌ সাপ চাপ থাকিব পাৰে। আকৌ একবাৰ চেষ্টা কৰা যাব না, মানে সেইবাৰ কমকৈ আহিল। চাবি লাহে জয় শ্ৰীৰাম। এইবাৰ আহিব লাগে নেকি দুটামান। নাই এনেকৈ আমাৰ দিনবিলাক পাৰ হয়। সৰু সৰু মানুহ, সৰু সৰু কথা, সৰু সৰু আনন্দবিলাক লৈ আমি ভাল পাওঁ। যিয়ে নহওক, ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। আৰু এই চেগতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মই বিভিন্ন অসুবিধাৰ বাবে ডেইলি ভিডিঅ' দিবলৈ যিহেতু নোৱাৰোঁ, তথাপিও মাজে মাজে এনেদৰে ভুমুকি মাৰোঁ। আপোনালোকৰ দিহা পৰামৰ্শ, মৰম মোৰ খুবেই প্ৰয়োজন। আৰু যিহেতু মই এইটো পেছাগতভাৱে কৰা নাই, মোৰ এটা চখহে হয়, গতিকে মাজে মাজে এনেদৰে ভুমুকি মাৰিম। আপোনালোকে ভিডিঅ'বিলাক চাই যাব বুলি আশা কৰিছোঁ। ধন্যবাদ।